Umra. Oh! So hello guys, welcome back to my YouTube channel Maidul's vlog. আজি আমি মানে মোৰ ফাৰ্স্ট টিউচন আছে, মোৰ ফাৰ্স্ট টিউচনৰ পৰা তাৰ পিছত যাম জয় হনুমান চাব। মানে হিমাংশু প্ৰসাদ দাস আজি এখন নতুন চিনেমা ৰিলিজ হ'ব। জয় হনুমান জানে তেওঁ অলপ ইউনিক চিনেমা বনায়, মানে গৰু বুলু ফিল্ম এনেকুৱা টাইপৰ ফিল্ম। তো এইখনতনো কি আছে চাওঁ, কেনেকুৱা লাগে আপোনালোক জনাইছোঁ। চ' গাইজ জয় হনুমান কিনো আছে এই চিনেমাখন। দুদিনমান আগত কিবা অলপ কণ্ট্ৰভাৰ্চি শুনিছিলোঁ যে সনাতন ধৰ্মৰ যি হনুমান তেওঁলোকে প্ৰভু, চ' হনুমান গৈ পেলাই কেনেকৈ হনুমেন হ'ল, চ' এনেকুৱা কিবা কণ্ট্ৰভাৰ্চিও শুনিছিলোঁ। হিমাংশু প্ৰসাদ দাই তেতিয়া কৈছিল যে যদি সনাতন ধৰ্মৰ কিবা আঘাত কৰিবলৈ কিবা তেনেকুৱা চিনেমাখনত আছে তেতিয়াহ'লে তেওঁ বন্ধ কৰি দিব। ত' চাই লওঁ চিনেমাখন কি আছে, তেনেকুৱা কিবা আছে নে নাই। ত' গাইজ ফাইনেলি আহি মিৰ্জা পালোঁ এতিয়া। তাৰপিছত এই টিউচন দেৰি হৈছে গাইজ, ছাৰ আহিবলৈ ৰখি আছে। এতিয়া টিউচন কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। চ' গাইজ টিউচন শেষ এতিয়া। মানে আহোঁতে মোৰ অলপ প্ৰব্লেম মানে মই এবাৰ মেডিকেল সোমালোঁ, সেনেকৈ দেৰি হ'ল। তাৰপিছত ছাৰ সোমাইছিলে ভিতৰত, ভিডিঅ' বনাব নাপালোঁ সেনেকৈ। তাৰপিছত আমাৰ গাইজ য'তৰে কি বুলি কয় ফেচবুকতে য'ত লগাইছে আজি ভালকৈ চিনেমা চাব পালে হ'ল, ইয়াৰ কাৰণে ক'তো শান্তি নাই চাবা। ত' গাইজ এতিয়া যাওঁ হলত। কি নাম আছিলোঁ, হিমাংশু প্ৰসাদ দাস দাদা, হিমাংশু প্ৰসাদ দাস দাৰ মই মানে বিগ ফেন। যি ফিল্ম নামটো কবিতা আবৃত্তি আছিল হিমাংশু প্ৰসাদ দাই। কবিতা এই ছোৱালী, এই ছোৱালী কি বুলি কয়, কি আছে মই চাইছিলোঁ। মানে যোনবিলাক চিনেমা বনাই ন ইউনিক কনচেপ্টত বনাই, গৰু বুলু কি আছে বুলু ফিল্ম তাৰপিছত চিনেমা চোৱাৰ পিছত কৈ আছোঁ গাইছ কেনেকুৱা লাগে। আৰু চিনেমাখনৰ কাৰণে অলপ কণ্ট্ৰভাৰ্চিও হৈছিল যে হনুমান গৈ জয় হনুমেন কেনেকৈ হ'ল। তাৰপিছত হিমাংশু প্ৰসাদ দাই কৈছিল যে যদি তাত সনাতন ধৰ্মৰ কিবা আঘাত লগোৱা কিবা আছে তেতিয়া চিনেমাখন প্ৰথম দিনাই বন্ধ কৰি দিম বুলি। ত' এতিয়া চাই লওঁ কি আছে। গাইছ ক'ত যাবি আজি চিনেমা চাব? কি চিনেমা? জয় হনুমান। কাৰ চিনেমাখন কাৰ? দাদা হিমাংশু কি হিমাংশু প্ৰসাদ দাস মেবি হিমাংশু প্ৰসাদ দাস। ভাল পানা মানুহটোক? মই কিন্তু বিগ ফেন গাইছ। কথা পাতিছোঁ চব ইউনিক ফিল্ম এখন বনাই, যেনেকা বুলু ফিল্ম, গৰু। আমাৰ ফাংচনৰ ভিডিঅ' ফেচাছৰ ভিডিঅ' দিব নলা সিদিনা হিমাংশু দা আহিছিল, কথা পাতিছোঁ মই, ই কথা নাপাতলা গাইছ। গাইছ এটা মানে প্ৰব্লেম হৈ গৈছিল, ইয়াৰ কাৰণে কৈছে সেইদিনা, ইয়াৰ কাৰণে গাইছ অলপমান প্ৰব্লেম হৈছিল, সেইকাৰণে ভিডিঅ' দিব নাপালোঁ। আজি ৰিভিউ দি আছোঁ আপোনালোকক চিনেমাৰ। ফাৰ্ষ্ট ডে ছেকেণ্ড শ্ব' ন? ফাৰ্ষ্ট ডে ছেকেণ্ড শ্ব'। সিহঁতে ফটো উঠি আছে এতিয়া, ফটো চটো কমপ্লিট ফটো। তাৰপিছত এতিয়া চিনেমা হলত যাম, বিজয়নগৰ চিলভাৰ স্ক্ৰীণ। আমাৰ ইফালে মানে ভাল হ'ল নাই, সেইটোৱে আছে চিলভাৰ স্ক্ৰীণ। ত' তাতে চাব লাগিব আৰু। চ' গাইছ গাড়ীত উঠি ল'লোঁ এতিয়া। পইচা গাইছ মই টিকটৰ পইচাটো দিবি। এতিয়া গাড়ীত উঠি हर बात में ऐसे करने वाले लगे। नाम क्या था उसका पता नहीं, कुछ था ये सिग्नल बोलेगा नहीं। So guys, cinema hall পাই গ'লো এতিয়া, চিলভাৰ স্ক্ৰীণ বিজয়নগৰ। চ' গাইজ এতিয়া চিনেমা হলত আছোঁ। এতিয়া পংকজ লোচন কি আছিল গোস্বামী ছাৰ হৈছে, পংকজ লোচন গোস্বামী ছাৰ হৈছে। চিনেমা চালে এতিয়া ইণ্টাৰভিউ লৈ আছে, চিনেমাখন কেনেকুৱা হৈছে তাত। আমি আছোঁ আৰু ইয়াত। চ' গাইজ গৈছোঁ এতিয়া ভিতৰত সোমাই যাওঁ, আৰু চব চিনেমা চাওঁ আৰু This is the kiba popcorn sopcorn pai guys. So guys, mau apa nih beli ini? Besok mau apa nih? So guys, entry done. Yes. Jadi cinema saya nong guys, terus kue sugen balik.
So start with guys. Start with guys. Kita চলি আছে নতুন টিভি নাম হৈছে ন আরে বড় জেগেটা আয় হনুমান শ্যাম্পু আছে শ্যাম্পু So guys, half time হৈ গ'ল এতিয়া মানে আধা শেষ ইন্টারভেল বুলি কয় কি কি বুলি কয় মই নাজানো দেই এই মাহা মানে এই গাইজ চিনেমা চাব আহি থাকে ইন্টারভেল কেনে লাগিল এইখিনি চাই কিনে ভাল লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে যিটোৰ কাৰণে কণ্ট্ৰভাৰ্চি হৈ আছিল গাইজ সেনেকুৱা একো নাই নাই এনেকুৱা লাগিল একদম দিলখুশ এন্ডিং চলি আছে তো মই আৰু ৰিভিউ দি আছো তো গাইস ফাইনালি ফিনিশ সিনেমা সিনেমাখন চাই ভালে লাগিল এতিয়া বাৰু এয়া আমাৰ ইণ্টাৰভিউ লৈছে মোৰ চেনেলৰ ৰিভিউ হ'ব এতিয়া এটা বলদিছোন ৰিভিউ কেনেকুৱা লাগিছে সিনেমাখন একদম ব্লকবাস্টাৰ সিনেমা চাই কেনেকুৱা লাগিছে দাদা একদম ভাল লাগিছে গাইজ সিনেমাখন ভালে লাগিছে বাৰু ইমান মানে ভালে লাগিছে সিনেমাখন তো অসমীয়া চিনেমা সকলে চাব লাগে আপোনালোকে চাওক সিনেমাখন গাইজ ক্ৰিকেট খেলি আছো এতিয়া গাইজ চিনেমা হলৰ পৰা ওলাই ক্ৰিকেট और बॉलर इधर बैट्समैन ये क्या था मालिंगा स्पेलिंग बोलो मालिंगा MA कुछ भी हो समझ में आया ना मालिंगा ইহঁত কেইটাই গাইজ কৈ আছে বলটো ইফালে মাৰি পেলাই ওলাব লাগে বোলে আৰু বেলেগৰ বল চাগে ইহঁতে আমাক ফচাই দিব গাইজ কাম নাই গাইজি মালিংগাৰ দৰে বলিং কৰিব বুমৰা ও ভাই তো গাইজ ক্ৰিকেট খেলিলো এতিয়া আপোনালোকৰ চিনেমা মানে ভালে হৈছে তো এতিয়া বাই বাই আৰু লগ পাম নেক্সট